নমস্কাৰ। কবিতাৰ শিৰোনাম আবিৰ। উৎসৱৰ বতৰত আবিৰৰ ৰং সানিব পাৰিবানে তুমি? নে উলাহৰে গাব পাৰিবা সেই বাউল গীতবোৰ? দেহত আবিৰ ললেই মনলৈ আহে সেই কৰুণ দৃশ্যবোৰ। নিসংগতাই ধুৱাই লৈ যায় আমাক, কাৰণ এ আজি যুদ্ধৰ সময়। যুদ্ধই মচি দিছে জীৱনৰ ৰং। বহুৰঙী আমাৰ জীৱন। ৰাজপথত শিশুৰ আৰ্তনাদ, ভোকে ভাগৰে কৰিছে শিহৰ। ঘৰ নাই, অঘৰী শিহৰ। হয়তো কোনো শিশুৰ মাক দেউতাক ইতিমধ্যে শিশুৰ পাইছে। ধ্বংসস্তূপত পৰিণত হৈছে ইউক্ৰেইনৰ চহৰবোৰ। তাত আজি বিভীষিকা। দিনতে সোৱাদে শিয়ালে, চাৰিওপিনে পৰা মহৰ গ'ল। তেনেহলে মই প্ৰশ্ন কৰিব খোজো পুটিন আৰু জো বাইডেনক, তোমালোকৰ আত্মহংকাৰৰ বাবে আজি ইউক্ৰেইন ধ্বংস হ'ল। হয়তো এদিন এই অহংকাৰৰ বাবেই গোটেই বিশ্ব ধ্বংস হ'ব। ছাই হৈ পৰিব তোমালোকৰ অহংকাৰ আৰু স্বাভিমান। সেয়াটো আমি নিবিচাৰো। সেয়ে কওঁ, আমি যুদ্ধ নিবিচাৰো, শান্তি বিচাৰো। এতিয়া তোমালোকে ক'ব পাৰিবানে? স্ফূৰ্তি কৰা, আবিৰৰ ৰং সানা ইজনে সিজনক। এয়া ধ্বংসৰ আনন্দ, এয়া মৃত্যুৰ আনন্দ। পাৰিবানে ক'ব তোমালোকে সগৌৰৱেৰে? ধন্যবাদ।